हेलो फ्रेंड्स नमस्कार। आज आपलोকক मैं देखुवाब खुजिছোঁ कठाल कि धৰণে काटा হয়। कठाल काटिब हले कि धৰণে आमी काटो हे आपलोকক देखाब खुजिছোঁ। काटार आगते मैं এই গামলাটোত प्रथमते अलपमान मिठातेल सानि लम और कटारीखনত मिठातेल सानि लम। गामलाटोत मिठातेल सानि लब এই কাৰণেই লাগে যে আমি যেতিয়া कठाल काटो साधारणते मानुहे कठाल काटिले कटारीखনত मिठातेल सानि लय। ठीक আছে कटारीखনত मिठातेल सानि लले माने कटारीखনত नालागे बा हातत सानिले हातत नालागे, किन्तु आमी जितु पात्रत काटो সেই पात्रटोत যদি অকণমান मिठातेल सानि লোৱা হয় তেতিয়াহলে কি হয় এই পাত্ৰটোত কাটাৰ পিছত যে আঠাবোৰ লাগি যায় সেই আঠাখিনি নালাগে। সেই কাৰণে এই গামলাটোত প্ৰথমতে অকণমান মিঠাতেল সানা হ'ব, কটাৰীখনত সানি লোৱা হ'ব আৰু অলপমান হাতত সানি লোৱা হ'ব। তাৰ পিছত কি কৰা হয় সেই মই আপোনালোকক দেখুৱাম। এইখিনি এই ধৰণে কাটি হৈ গ'ল। একচুৱেলি আপোনালোকক মই দুটা দেখাইছিলোঁ, তাৰ পিছত মই আৰু দুটা কটা হ'ল, গতিকে অলপমান বেছি হৈছে। তাৰপিছত এইখিনি কটাৰ পিছত যে হাতখন লেতেৰা হয় সেয়া কেনেকৈ ধুই লোৱা হয় সেয়া দেখাব খুজিছোঁ। কটাৰ পিছত এই ধৰণে হাতখনত যথেষ্টখিনি লাগি যায়। এই ধৰণে বেছিকৈ হাতত লাগি যোৱাৰ কাৰণে পিছত টুকুৰা টুকুৰকৈ কাটিবলৈ অসুবিধা হয় বা এইবিলাক তাত লাগি যায়। সেইকাৰণে কি কৰা হয় সেইখিনি টুকুৰা টুকুৰকৈ বাকলি গুচাই এটোৱাৰ পিছত ইয়াতে এয়া মই কেৰাচিন তেল লৈছোঁ আৰু এখন খবৰ কাগজৰ ওপৰত এয়া দি দিছোঁ। কেৰাচিন তেলখিনি দি পেলাই হাতখন মোহাৰি দিলে মানে ইয়াত থকা যিখিনি আঠা সেই আঠাখিনি সুন্দৰকৈ এৰাই যাব। তাৰ পিছত এই খবৰ কাগজখিনি হাতখন মোহাৰি দিলে চাফা হৈ যাব। আৰু কটাৰীখনতো ঠিক সেইধৰণে কটাৰীখনতো এয়া যথেষ্ট লাগি আছে। এই কটাৰীখনো সেইধৰণে এবাৰ চাফা কৰি লোৱা হ'ব। বৰ ধুনীয়াকৈ কেৰাচিন তেল দিলে গুচি যায়। এতিয়া খবৰ কাগজখনে মোহাৰি দে। এখন ধৰি লওক আপুনি হয় ফটা কাপোৰ, পুৰণা কাপোৰো ল'ব পাৰে, নতুবা খবৰ কাগজো ল'ব পাৰে। খবৰ কাগজখন লগালগ পেলাই দিব পাৰে, গতিকে মই বেছিভাগ খবৰ কাগজে ব্যৱহাৰ কৰিবলৈ দিম। মোহাৰ মাৰি কাগজখনে হাতখনে হেৰিয়ে মুচি দিয়ে, নে কাপোৰ দি শুকান কাপোৰ দি যেনেকৈ মুচ নাই এই ধৰণে কাগজখনে হাতখন মুচি পেলাব পাৰিব। এয়া চাওক এক গুচি গ'ল, গোটেইখিনি কটাৰীটো গ'ল। এতিয়া কি কৰা হ'ব, এতিয়া হাতখন এবাৰ ভাল ধৰণে ধুই লোৱা হ'ব চাবোন দি। তাৰ পিছত আমি যিখিনি টুকুৰা আছে সেই টুকুৰাখিনি কাটিম। হাতখন ধোৱাৰ পিছত আকৌ এবাৰ মিঠাতেল অকণ দি দিছোঁ। মিঠাতেলখিনি হাতত সানি লোৱাৰ পিছত এতিয়া টুকুৰা টুকুৰকৈ কাটা হ'ব। এই টুকুৰা টুকুৰকৈ কটা হৈছে ৰান্ধিবৰ বাবে, আৰু ইয়াৰ পৰা অলপমান আচাৰ বনোৱা হ'ব। আৰু ৰান্ধাৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনতে পাব। আৰু মোৰ যদি ভিডিঅ' আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব বুলিও আশা কৰিলোঁ। এতিয়া মই আপোনালোকক দেখুৱাম মাংসৰ দৰে ৰন্ধা কঁঠালৰ তৰকাৰী। এয়া কেৰাহীত তেল গৰম হৈ আছে। এতিয়া ইয়াতে মই দিছোঁ জিৰা। জিৰাকেইটা ঠিক ভাত পেলাৰ দৰে হৈছে। আৰু এতিয়া তাত মই দুটা পিঁয়াজ কাটি ৰাখিছিলোঁ, এয়া পিঁয়াজ দিছোঁ। একদম মাংসৰ নিচিনা হয় খাবলৈ, আৰু ৰন্ধাটো মাংসৰ নিচিনাকৈ ৰন্ধা হয়। এইখিনি ভাজ খাই মানে মই আপোনালোকক দেখুৱাম যে মই কঁঠালখিনি কি ধৰণে তৈয়াৰ কৰি থৈছোঁ। কঁঠালখিনি কটাৰ পিছত মই ইয়াতে পিঁয়াজ পিচি দিছোঁ, দুটা পিঁয়াজ পিচি দিছোঁ, আদা নহৰু থেতেলা অলপমান দিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান জলকীয়া গুড়ি, হালধি আৰু নিমখ। আৰু মাংসত যি ধৰণে আমি তেল সানি লওঁ ঠিক সেইধৰণে অলপমান তেল দি পেলাই সানিলোঁ, আৰু 2 চামুচ দৈ দিছোঁ। এই আটাইখিনি মিশ্ৰণ কৰি মই কঁঠালখিনি
ভাল ধৰণে সানি থৈছোঁ আৰু সানা মোৰ বহুত পৰ হ'ল মই ৰাতিপুৱাতে সানি থৈছিলোঁ আৰু এতিয়া দুপৰীয়া ৰান্ধিব লৈছোঁ যিমান দেৰি ৰাখে সেইটো আপোনালোকৰ কথা কোনো মানে ইমান সময় বুলি কথা নাই অলপ সময় থাকিলে বেয়া নহয় যিহেতু মছলাৰ ৰসখিনি কঁঠালৰ ভিতৰত সোমাব আৰু সোনকালে সিজিব আৰু খাবলৈও ভাল লাগিব আৰু আলু সিজাই পেলাই মই ভাজি থৈছোঁ ধৰক এটা চিটি দি পেলাই আলুখিনি সিজাই ল'লোঁ তাৰপিছত আলুখিনি মাংসত দিবলৈ ভাজাৰ ধৰণে মই ভাজি ৰাখিছোঁ আৰু এয়া মোৰ পিঁয়াজখিনি ভাজ খাইছে ইয়াতে মই আৰু অকণমান আদা নহৰুৰ পেষ্ট দি দিম এয়া আৰু অকণমান আদা নহৰু পেষ্ট ইয়াতে দি দিছোঁ এইখিনি এতিয়া ভাজি ল'ম আদা নহৰুখিনি ভাজ খালে মই তাতে কঁঠালখিনি দি দিম আদা নহৰু ভাজ খালে এয়া মই কঁঠালখিনি দি দিছোঁ কঁঠালখিনি মই আগতীয়াকৈ সিজাই লোৱা নাই আৰু এটা কথা সদায় মনত ৰাখিব কঁঠালৰ তৰকাৰী যদি ৰান্ধিবলৈ হয় তেতিয়াহ'লে যদি আপুনি নিসিজোৱাকৈ ৰান্ধে তেতিয়া তাৰ সোৱাদটো বহুত ধুনীয়া হয় কিন্তু সিজাই ৰান্ধিলে কি হয় সি অলৰেডি সিজিয়ে যায় গতিকে মছলাটো ভিতৰত কমকৈ সোমায় কিন্তু আপুনি নিসিজোৱাকৈ যদি ৰান্ধে তাৰ সোৱাদটো সদায় বহুত বেছি হয় মই একদম গেছ কম কৰি পেলাই ৰান্ধি আছোঁ ইয়াতে আৰু অকণমান মই পানী দি দিছোঁ বেছি পানী নিদিওঁ মই বস্তুটো মছলা সোমোৱালৈকে কম পানী দি ৰান্ধো সদায় আৰু ইয়াতে মই দিম আৰু অকণমান আফু এয়া পপি চিডছ লিখা আছে দেখিছেনে সৰু সৰু মিহি মিহি আৰু এই আফুটো মই আধা পিছা কৰা আছে পুৰা পিছি দিয়া নাই আধা পিছা কৰি দিছোঁ কিন্তু এইটো যে দিব লাগে বুলি কথা নাই এইটো যদি আপোনাৰ ঘৰত নাই তেতিয়াহ'লে নিদিলেও হ'ব মই জাষ্ট দেখিবলৈ ভাল লাগে আৰু আফু দিলে মানে বহুত টেষ্ট হয় সেইকাৰণে দিছোঁ মানে দিবই লাগিব বুলি কোনো কথা নাই নিদিলেও ধুনীয়া হয় আৰু আফুটো দিয়াৰ পিছত অলপ ভাল ধৰণে ভাজ খাব লাগে সেইকাৰণে অকণমান মই আগতীয়াকৈ দিছোঁ আৰু এই আফুটো মই যেতিয়া মিক্সিত পিচিছোঁ মই পানী দি পেলাই পিছা নাই মই শুকানে গুড়ি কৰিছোঁ কঁঠালখিনি সৰুকৈ কটা বাবে প্ৰায় সিজিছে আধা সিজামান হৈছে আৰু এতিয়া মই ইয়াতে আলু কেইডোখৰ দি দিছোঁ অলপ অলপকৈ পানী দি ৰান্ধি আছোঁ সিজা হৈছে কাৰণে মই এতিয়া অলপ পানী বেছিকৈ দিছোঁ এইখিনি প্ৰায় হৈ আহিছে আৰু এতিয়া ইয়াত মই দিম অলপমান গাখীৰৰ সৰ আৰু যদি আপোনাৰ গাখীৰৰ সৰ নাই তেতিয়াহ'লে আপুনি অলপ মাখন দিব পাৰে মাখন দিলেও ধুনীয়া হয় গাখীৰৰ সৰটো দি দিলে বহুত ধুনীয়া হয় কালাৰটো আৰু টেষ্ট বহুত ধুনীয়া হয় এতিয়া ইয়াত মই দিছোঁ লং ইলাচি আৰু দালচেনি খুন্দি ৰাখিছিলোঁ সেয়া নমাবলৈ বেছি সময় নাই যিহেতু সেইকাৰণে এতিয়া লং ইলাচি দালচেনি দিছোঁ আৰু আপোনালোকে ইয়াত ইচ্ছা কৰিলে চিকেন মছলা দিব পাৰে চিকেন মছলা দিলেও বহুত ধুনীয়া হয়
আকৌ অকণমান এতিয়া মই ঢাকি দিম আগতেই দিব লাগিছিলে কিন্তু মই পাহৰিলোঁ গতিকে এতিয়া দিছোঁ ইয়াত মই অকণমান টমেটো চচ দিছোঁ নিদিলেও একো নাই কিন্তু আজি মোৰ অকণমান দিবলৈ মন গৈছে সেইকাৰণে দি দিছোঁ মোৰ কঁঠালৰ মুচি হৈ গ'ল এয়া গেছ অফ কৰিলোঁ তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ